প্ৰথমতে মই গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বিটিআৰবাসী, অসমবাসী আৰু ভাৰতবাসীক জনাইছোঁ। আমি অহাকালি আমাৰ গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ গৈ আছোঁ। আমি খুব সৌভাগ্য বুলি ক'ব লাগিব যে আমি সকলো বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এখনত জন্ম পাইছোঁ আৰু আজিৰ সময়ত ভাৰতৰ গণতন্ত্ৰটোকে বিশ্বই শ্ৰেষ্ঠ বুলি চবে একচেপ্ট কৰিছে আৰু সেই গণতন্ত্ৰ দিৱসৰ শুভকামনা মই আমাৰ ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি আজি আমাৰ মাজত যি আছে তেখেতলৈ মই শুভেচ্ছা জনাইছোঁ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ শুভেচ্ছা জনাইছোঁ, গৃহমন্ত্ৰী ডাঙৰীয়ালৈ শুভেচ্ছা জনাইছোঁ, অসমৰ ৰাজ্যপাল ডাঙৰীয়ালৈ শুভেচ্ছা জনাইছোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও মই গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছোঁ। বিশেষভাৱে আজি আমি বিটিআৰ চৰকাৰৰ তৰফৰ পৰা মই এটা শুভ বাৰ্তা দিব বিচাৰিছোঁ। যোৱা ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰি আজি আমাৰ বিটিআৰ চৰকাৰখনে প্ৰথম কাউন্সিল ভাৰতত যিয়ে নেকি অফিচৰ কামটো আজি ফৰ্মেলি আমি আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা আমাৰ বিটিআৰ কাউন্সিলত অফিচৰ যিটো এক্টিভিটি সেইটো আমাৰ চলিব আৰু সকলো জানে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডিজিটেল ইণ্ডিয়াৰ কথা কৈছিলে আৰু সেই ডিজিটেল ইণ্ডিয়াৰ মিছন আৰু ভিজনটো লৈ পেলাই বিভিন্ন সেক্টৰত কাম চলি আছে। আমিও কাউন্সিলে চেষ্টা কৰি আছিলোঁ যিহেতু আমাৰ ভাৰতবৰ্ষখন বহুত ৰেপিডলি চেঞ্জ হৈ আছে বা ডেভেলপ হৈ আছে। অসমতো ফাইল বা অফিচটো বহুত দিন আগতে আৰম্ভ হৈ গ'ল। আমাৰ এতিয়া আজিৰ পৰা আমিও অফিচটো আমি সকলো আৰম্ভ কৰিম। এইটো আমাৰ যিবিলাক কাম ডিলে হৈছিলে এইটো খুব ফাষ্ট হ'ব। সময় আমাৰ কম সময়ৰ ভিতৰত আমি কামটো কৰিব পাৰিম আৰু কোনো কাম আমাৰ পেণ্ডিং নাথাকিব। কাউন্সিল বুলি কোৱাৰ লগে লগে আমাৰ তাত মনত এটা কথা আহে যে ইয়াত কাম ভালকৈ নহয়, সময়মতে কাম নহয়, কামত কোনো গুৰুত্ব নিদিয়ে, তেনেকুৱা এটা ইমপ্ৰেশ্যন এটা কাউন্সিলবোৰৰ আছে। কিন্তু বিটিআৰ কাউন্সিলত আমি ইয়াৰ পৰা আমি ওলাই আহিব বিচাৰোঁ। সেইকাৰণে আজি আমাৰ যিখিনি আমাৰ টীম আছে, আমাৰ সকল MCLA সকলকো মই আজিৰ পৰাই যি ফাইলিং এই কামটো আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ লগতে প্ৰিন্সিপাল ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে আমাৰ ছেক্ৰেটাৰী CSD সকলৰ ট্ৰেইনিং হৈ গ'ল। তো সকলো ছেক্ৰেটাৰিজ আৰু CSD সকলকো আজিৰ পৰাই মই এই অফিচৰ কামটো আৰম্ভ কৰিবলৈ বা এই কামটো হাতত ল'বলৈ অনুৰোধ কৰিছোঁ যাতে নেক্সট যিখিনি কাম হ'ব আমি সেইটো ফাইল যোগে আমি কামটো কৰিব পাৰোঁ। গতিকে আজি ডিজিটাইজেশ্যন আৰু ইণ্টাৰনেটৰ যিটো এডভান্টেজ সেইটো আমি খুব ভালকৈ ল'ব পাৰিম। মই আশা ৰাখিছোঁ যে আজিৰ পিছত আমাৰ কামবিলাক খুব ফাষ্ট হ'ব, কোনো কাম পেণ্ডিং হৈ নাথাকিব আৰু ইয়াত এটা কথা আছিলে আগৰ চৰকাৰৰ সময়ত ফাইলবিলাক হেৰাই যায়, মানুহবিলাকে ঘৰে ঘৰে ফাইলবিলাক লৈ যায়, বহুত সময়ত নতুন ফাইল ক্ৰিয়েট কৰিব লগা হয়। এই এনেকুৱা সমস্যাবিলাক আৰু স্থায়ীভাৱে আমাৰ তাত সমাধান হ'ব। গতিকে মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আমাৰ সাংবাদিকসকলকো গণতন্ত্ৰ দিৱসৰ মই শুভেচ্ছা জনাইছোঁ আৰু আজি খুব আনন্দিত যে আমি এই কামটো কৰিব পাৰিছোঁ আৰু ইয়াৰ কাৰণে আমাৰ সম্পূৰ্ণ দায়িত্ব লোৱা এই ডিজিটাইজেশ্যনৰ দায়িত্ব লোৱা আমাৰ ছেক্ৰেটাৰী ভাস্কৰ ৰাজবংশী, আমাৰ সকলো টীমক মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলে অশেষ কষ্ট কৰি এই কামটো সম্পূৰ্ণ কৰিলে আৰু অনাগত দিনত বিটিআৰ চৰকাৰখন ডিজিটাইজেশ্যনৰ ক্ষেত্ৰত আমি আৰু আগবাঢ়ি যাব পাৰিম, মই সেইটো আশা ৰাখিছোঁ।